নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি কৰবী ফুলৰ বিষয়ে কিছুমান নজনা কথা জানো আহক। ভিডিঅ'টো শেষলৈকে চাব। প্ৰকৃতিত এনে কিছুমান ফুল থাকে যিয়ে একেলগে সৌন্দৰ্য আৰু বিপদ দুয়োটাই মাতি আনিব পাৰে। তাৰে ভিতৰত কৰবী ফুলো এজোপা গছ। অসম আৰু ভাৰতকে ধৰি বহু ঠাইত কৰবী ফুলক ধাৰ্মিক আৰু সাংস্কৃতিক কাৰ্যত ব্যৱহাৰ কৰা হয়। দেৱ দেৱীৰ পূজাতো এই ফুল অৰ্পণ কৰা হয়, কাৰণ ইয়াত শুদ্ধতা আৰু অটল ভক্তিৰ প্ৰতীক বুলি ধৰা হয়। বিশেষকৈ শিৱ পূজাত এই ফুল বহুলভাৱে ব্যৱহৃত। আয়ুৰ্বেদ আৰু লোকচিকিৎসাত এই গছৰ ফুল আৰু পাত লগতে বাকলি বিশেষভাৱে ব্যৱহাৰ কৰা হয়। কিছুমান ছালৰ ৰোগত এই গছৰ পাতৰ ৰস ব্যৱহাৰ কৰা হয়। তথাপি এইবোৰৰ ব্যৱহাৰ কেৱল বিশেষজ্ঞৰ পৰামৰ্শতহে কৰিব লাগে, কাৰণ ভুল ব্যৱহাৰে বিপদ ঘটাব পাৰে। কৰবী গছৰ সকলো অংশই ফুল, পাত, বাকলি আদিকে ধৰি বীজত বিষাক্ত পদাৰ্থ থাকে। যদি ভুলবশতঃ মানুহে ইয়াক খায় তেতিয়াহ'লে বমি, পেটৰ বিষ আৰু হাৰ্ট এটেকজনিত সমস্যাটো ভুগিব পাৰে। গম্ভীৰ অৱস্থাত মৃত্যুও ঘটিব পাৰে। সেয়েহে এই গছৰ সৈতে কাম কৰোঁতে সাৱধানতা অৱলম্বন কৰিব লাগে। বিশেষকৈ ঘৰত থাকিলে শিশু আৰু পশুক আঁতৰাই ৰাখিব লাগে। কৰবী ফুল একেলগে সৌন্দৰ্য আৰু বিপদৰ প্ৰতীক। সঠিক জ্ঞান আৰু সতৰ্কতাৰ সৈতেহে আপুনি ইয়াৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে। আজিলৈ জানিলোঁ আমি কৰবী ফুলৰ বিষয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।